এই ভিডিওটোত আমি Diksha FLN ক্ৰিয়াকলাপ 1 আৰ্জিত জ্ঞান পৰীক্ষা কৰক এই এক্টিভিটিটো দেখুৱাম ইয়াত ক্ৰিয়াকলাপ 1 আৰ্জিত জ্ঞান পৰীক্ষা কৰক সঁচা বা মিছা উল্লেখ কৰক এই কাৰ্যচিহ্নটোত ক্লিক কৰিব লাগিব এতিয়া আমি ওপৰত প্ৰশ্নসমূহ দিছে প্ৰাক বিদ্যালয় শিক্ষাই FLN ৰ উন্নতি সূচায় উত্তৰ সঁচা নেক্সট শাৰীৰিক বিকাশ সংজ্ঞানাত্মক বিকাশ ভাষিক বিকাশ সামাজিক আৱেগিক বিকাশ ইত্যাদি প্ৰাক বিদ্যালয় শিক্ষাৰ সকলো দিশ পাৰস্পৰিক সম্পৰ্কিত আৰু পৰস্পৰ নিৰ্ভৰশীল উত্তৰটো হ'ব সঁচা নেক্সট মৌখিক ভাষাৰ বিকাশ ভাষাৰ উচ্চাৰণ সজাগতা প্ৰিন্ট সজাগতা ইত্যাদি হৈছে প্ৰাক বিদ্যালয় পৰ্যায়ত শাৰীৰিক বিকাশৰ উপাদান এটো মিছা হ'ব উত্তৰটো নেক্সট প্ৰাক বিদ্যালয়ত শিশুৱে খেলা ধুলা আৰু বিকাশৰ বাবে উপযুক্ত ক্ৰিয়াকলাপ আৰু সামগ্ৰীৰ দ্বাৰা শিকিব নোৱাৰে এটো উত্তৰ মিছা হ'ব নেক্সট প্ৰাক বিদ্যালয়লৈ অহা শিশুৰ বয়সৰ সময়সীমা হৈছে 3 পৰা 6 বছৰ উত্তৰ সঁচা নেক্সট ইউ জাস্ট কমপ্লিটেড এনেদৰে দেখুৱাব এই কাৰ্যটো আমাৰ সম্পূৰ্ণ হৈ গৈছে এক্টিভিটিটো সম্পূৰ্ণ হৈ গৈছে আমাৰ আমি পোৱা স্কোৰ ইয়াত এনেদৰে দেখুৱাব আৰু আমি এক্টিভিটিটো সম্পূৰ্ণ কৰিবৰ বাবে প্ৰয়োজন হোৱা সময় ইয়াত এনেদৰে দেখুৱাব মানে আছিল এক্টিভিটিটো ধন্যবাদ